নমস্কাৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ বৃশ্চিক ৰাশিৰ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল অনুষ্ঠানটো। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশিৰ বাবে এই মাহটোত কৰ্মক্ষেত্ৰত আপোনাৰ উৎসাহ বৃদ্ধি হ'ব। এই মাহটোত বৃশ্চিক ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব আৰু আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কোনো উচ্চপদস্থ বিষয়াৰ লগত চিনাকি হ'ব, যিয়ে ভৱিষ্যতে আপোনাৰ উন্নতিত সহায় হ'ব। কৰ্মক্ষেত্ৰত কোনো পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে যদি এই মাহত বিশেষ শুভ ফল নাপাব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতিৰ পথ খোল খাব যদিও আৰ্থিক স্থিতিৰ উন্নতিৰ বাবে অলপ অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক স্থিতিৰ উন্নতি হ'ব। ব্যৱসায়ত ভাল ধন লাভৰ সম্ভাৱনা আছে। কোনো লোন বা ধাৰ ঋণৰ চেষ্টা কৰি আছিল যদি এই মাহত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধন সম্পত্তি কিনাৰ কথা ভাবি আছে যদি ভালকৈ ভাবি চিন্তি খৰচ পাতি কৰাটো প্ৰয়োজনীয়। পৰিয়ালৰ সদস্যৰ সুখ শান্তিৰ বাবে আপুনি কোনো বস্তু কিনিব পাৰে, যাৰ বাবে আপোনাৰ খৰচ পাতি বৃদ্ধি হ'ব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যৰ লগত সম্বন্ধ ভালে থাকিব। জীৱনসংগীৰ লগত এই মাহত ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মানসিক চিন্তা আপোনাৰ থাকিব যদিও বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিব। বৃশ্চিক ৰাশিৰ বাবে আগষ্ট মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফলদায়ক হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব, যাৰ বাবে প্ৰতিটো কামেই আপুনি উৎসাহেৰে কৰিব পাৰিব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ছালৰ কোনো সমস্যাত আগৰ পৰা ভুগি আছিল যদি এই মাহত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত যাত্ৰা হোৱাৰ বাবে খোৱা বোৱাত বিশেষ যত্ন ৰখাৰ প্ৰয়োজন, নহ'লে কোনো পেটৰ সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মাহটোত এই ৰাশিৰ বাবে মধ্যম ফল লাভ কৰিব। কামৰ ব্যস্ততাই প্ৰেমত সময় দিব নোৱাৰাৰ কাৰণে কোনো সময়ত অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ অহংকাৰে সম্বন্ধ বেয়া কৰিব পাৰে। কথা বতৰা হওঁতে বিশেষ সাৱধান হোৱাটো প্ৰয়োজনীয়। এই মাহটোত আপুনি আপোনাৰ সঙ্গীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ বাবে আপোনাৰ মানসিক চিন্তাবোৰ দূৰ হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।